পোনপ্ৰথমে সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোক ভালে আছেনে? আমি ভালেই আছোঁ। আজি আহিছোঁ মালিগাঁও ৰেষ্ট কেম্পৰ পূজা চাবলৈ। ইমানেই বেছি মানুহ চাম নে পূজা চাম ক'বই পৰা নাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমাৰ লগতে আপোনালোকেও চাওক মালিগাঁও ৰেষ্ট কেম্পৰ পূজা মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে। বলক ভিডিঅ'টো আগলৈ আগবাঢ়োঁ। আপোনালোকে মানুহ দেখিছেনে? পূজাই নে কি ক'বই পৰা নাই মানুহ দেখি। এইখন ৰেষ্ট কেম্পৰ মেইন গেটখন সোমাবলৈ লাইন পাতিছোঁ মানে খোজকাঢ়িবই নালাগে, নিজে নিজে আগলৈ গৈ থাকিব পাৰি। বলক মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। গেটৰ পৰা এনেকৈ সোমালোঁ, মানুহ দেখিছেনে? ক'বই নালাগে। এইটো যেনে তেনে পূজা মণ্ডপটো অলপমান গৈ দেখিছোঁ। ভিডিঅ'টো আগলৈ চাই গৈ থাকক। মানুহৰ মাজত হেৰাই থাকিম। মোবাইল, পাৰ্চ চব ছেফটিকৈ ল'ব লগা হৈছে। আগত হাজবেণ্ড গৈ আছে, পাছত মই এনেকৈ ৰখি লাইন পাতি গৈ আছোঁ আগলৈ। যেনে তেনে মণ্ডপৰ ভিতৰলৈ সোমাই আহিলোঁ। মণ্ডপটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। সম্পূৰ্ণ এটা একুৰিয়ামৰ আভাস দিছে মণ্ডপটোত। চবফালে মাছ আৰু তলতো পানী, মাছ এনেকৈ ৰাখিছে। দেখাম আপোনালোকক। এয়া চাওক, ওপৰতো এইদৰে মাছ ৰাখিছে, এইদৰে সজাইছে। এয়া মা দুৰ্গাৰ ওচৰত সেৱা জনালোঁ। মা দুৰ্গাই যাতে বছৰটোলৈ সকলোকে ভালে ৰাখে, মোৰ পৰিয়ালৰ লগতে আপোনালোককো তাৰে আশীষ ল'লোঁ মা দুৰ্গাৰ পৰা। এয়া চাওক, তলত এইবোৰ মাছ দেখিছেনে? ওপৰৰ পৰা তললৈকে সম্পূৰ্ণ এটা একুৰিয়ামে আৰু। বলক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ক'ৰ মণ্ডপলৈ যাওঁ। আপোনালোকো আমাৰ লগত বলক। মণ্ডপৰ পৰা যেনে তেনে ওলাই আহিলোঁ বাহিৰলৈ। কাষতে এটা দুৰ্গা মন্দিৰ আছে, তাতো সেৱা কৰি লওঁ। কাৰণ মণ্ডপত সেৱা কৰিব পৰা বিশেষ ব্যৱস্থা নাই, মন্দিৰতে সেৱা কৰিব পাৰিব বুলি ক'লে সেৱা কৰি ল'লোঁ। এতিয়া মন্দিৰটোৰ পৰা ওলাই আহিছোঁ। ওলাই আৰু এটা বেলেগ পূজা মণ্ডপলৈ যাওঁ। এইফালে এয়া চাওকচোন, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। ইয়াতে মেলা পাতিছে বোলে, শুনিছোঁহে বেলেগৰ মুখত। আমিও গৈ আছোঁ চাবলৈ। বলক আপোনালোকো মেলাত কি কি আছে চাব আমাৰ লগতে। মণ্ডপটোৰ পৰা ওলাই আহিহে উশাহটো দীঘলকৈ লৈছোঁ। ইমানে মানুহ, ঠেলা হেঁচা। এতিয়া কাষতে হৈ থকা মেলালৈ গৈ আছোঁ আমি দুইটাই। মেলাত বিশেষকৈ আমাৰ একো নাই, সৰু বাচ্ছাবিলাকৰহে মেলা। বলক আপোনালোকো। এয়া চাওক, ইয়াতে হৈ আছে গাড়ী খেল হৈ আছে। আৰু কাষত এয়া বাচ্ছাৰ কাৰণে নাও দিছে, এইদৰে চুইমিং পুলতে। আৰু এয়া দেখিছে, ওপৰৰ পৰা চুঁচৰি দিয়ে। এইটো কিন্তু সৰুতে পাৰ্কত গ'লে খুব খেলিছিলোঁ। আৰু ইয়াতে কণমানি ছোৱালী এজনী দেখিলোঁ, ইমান মৰম লাগিলে। কি বিন্দাছ, সিহঁতৰে ভাল, একো টেনশ্যন নাই, একো নাই। ধুনীয়াকৈ মাক দেউতাকে বহাই দিছে চকৰিখনত, ঘূৰি আছে। আপোনালোকক দেখাম ৰ'ব। এই যে ৰেড কালাৰৰ চোলা পিন্ধি আছে, এই কণমানিজনীৰ কথা কৈছোঁ। কি বিন্দাছ চাওকচোন, ধুনীয়াকৈ খেলি আছে। এইফালে চকৰি, ইয়াতো উঠিম বুলি ভাবিছিলোঁ। হাজবেণ্ডৰ বোলে পূৰা ভয় লাগে ইয়াত উঠিবলৈ, উঠিবই নাপালোঁ। এতিয়া বলক বেলেগ এটা মণ্ডপলৈ গৈ থাকোঁ আগবাঢ়ি।
জেলেপি অবিহনে পূজা সম্পূৰ্ণই নহয়, সেয়েহে অলপ জেলেপি লৈ ল'লোঁ। এয়া এতিয়া কাষতে থকা আৰু এটা মণ্ডপলৈ গৈ আছোঁ। এই মণ্ডপটোত আহি পূজা আৰতি কৰি থকা দেখা পালোঁ, বহুত মনটো ভাল লাগিলে। এয়া চাওক আৰতি কৰি আছে। কাষতে এয়া খিচিৰি দি আছিলে, ভোগ, তাকে অলপ বিলাই দিলে, খালোঁ অলপমান। আৰু খাই আহি এফালে খালোঁ দুয়োটাই এটা এটা আইচক্ৰীম খাই শেষত ঘৰলৈ ঘূৰি আহি আছোঁ। এয়া মালিগাঁও ফ্লাইঅভাৰৰ ওপৰেৰে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।